এভৰিৱান আচলতে কম্পাৰিজন কেতিয়াও কাৰো লগত কৰিব নালাগে, সদায় নিজে নিজৰ লগতে কৰিব লাগে। কাৰণ কম্পাৰিজন কৰি আমি একো নাপাওঁ বা একো ভাল ফলো নাহে। সদায় কম্পাৰিজন কৰিলে নিজে নিজৰ লগত কৰিব লাগে। কাৰণ এই দুটা কলম চাওক আপোনালোকে কলম, কিন্তু ইহঁত দুটাৰ মাজত কম্পাৰিজন হয় জানো? ইহঁতৰ কাম কিন্তু একে, লিখা প্ৰায় এটা টেম্পাৰেচাৰতে বনোৱা হৈছে এই দুটা কলম, কিন্তু ইহঁতৰ দুটাৰ মাজত কেতিয়াও কম্পাৰিজন নহয়। ঠিক এই কলম দুটাৰ মাজত যদি কম্পাৰিজন নহয়, তেতিয়াহ'লে আমাৰ বা মানুহৰ মাজত কেনেকৈ কম্পাৰিজন হ'ব? কেতিয়াও হ'ব নোৱাৰে কম্পাৰিজন। আমি প্ৰত্যেকে বেলেগ বেলেগ পৰিৱেশত ডাঙৰ হৈছোঁ, প্ৰত্যেকে চিন্তাধাৰা বেলেগ, সেয়েহে আমাৰ মাজত কেতিয়াও কম্পাৰিজন নহয়। আৰু সেইকাৰণে কম্পাৰিজন কৰিলে সদায় নিজে নিজৰ লগত কম্পাৰিজন কৰক আৰু সুখত থাকক। বেলেগৰ লগত আমি যেতিয়া কম্পাৰিজন কৰিম, যেতিয়া নিজতকৈ বেলেগজন অলপ কমত যাব, তেতিয়া আমি নিজে সুখ অনুভৱ কৰিম। আৰু নিজতকৈ যিজন কম্পাৰিজন কৰিম, সিজন যেতিয়া নিজতকৈ ওপৰত যাব, তেতিয়া আমি দুখী হৈ পৰিম। সেইকাৰণে কম্পাৰিজন কৰিলে আমি সদায় নিজৰ মাজতে